এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰী শ্ৰী বৰ্ষিতা শইকীয়াক আহ্বান জনাইছো। নমস্কাৰ। আজিৰ সভাত উপস্থিত থকা সভাপতি মহোদয়, মাননীয় প্ৰধান আচাৰ্য মহোদয় প্ৰমুখ্যে আচাৰ্যসকল আৰু মোৰ অতিকৈ মৰমৰ ভাইটি ভণ্টিসকল, চাওঁতে চাওঁতে আজি এই দিনটো আহিয়ে গ'ল। সকলো ছাত্ৰ ছাত্ৰীৰ জীৱনত এই দিনটো আহে, যিহেতু আমি কোনো ব্যতিক্ৰম নহয়, গতিকে আজি আমাৰো এই দিনটো আহি পৰিল। সকলোৱে কৈছে আজি হেনো আমাৰ বিদায় সভা, কিন্তু এই বিদায় সভা শব্দটো মোৰ কাৰণে ইমানেই যন্ত্ৰণাদগ্ধ হৈ পৰিছে যে মই এই বিদায় সভা নুবুলি আশীৰ্বাদ সভা হিচাপেহে মই নিজৰ মনতে নামাকৰণ কৰি থৈছিলো। এই বিদায় সভাখন মোৰ কাৰণে সঁচাকৈয়ে ব্যতিক্ৰম। দায়িত্ব কি বুজাৰ হোৱাৰ পৰা আমাৰ এই বিদ্যালয়খনত যিমান কেইখন সভা আয়োজন কৰিছে, সকলো সভাতে মই আগভাগ ল'বলৈ চেষ্টা কৰি আহিছো। সেই সভাসমূহত যেতিয়া মই মাইক্ৰফোনটো এনেকৈ ধৰিম বুলি ভাবো, তাৰ আগত মোৰ মনত বহুতো প্ৰশ্ন উদয় হৈছিল। মই কিবা ভুলকৈ কম নেকি, কিবা থাকি যাব নেকি, পাহৰি যাম নেকি, কিবা কথা ব্যক্তিগত হৈ পৰিব নেকি, তেনে নানা ধৰণৰ প্ৰশ্ন মোৰ মনত উদয় হৈছিল, ভয় আছিল মোৰ। কিন্তু আজি তেনে কোনো মোৰ মনত ভয় নাই। মই আজি মোৰ কিছু ব্যক্তিগত অনুভৱহে প্ৰকাশ কৰিব বিচাৰিছো। পৰিমিতা আচাৰ্যা সকলে দাদে মোৰ মা, তেওঁ মোক এই সভাসমূহত যথেষ্ট সহায় কৰিছিল। মই সভাখনত দুআষাৰ কম বুলি ভবা আগত মোক বাৰে বাৰে অনুশীলন কৰাইছে, কিন্তু এইখনেই প্ৰথম সভা য'ত তেওঁ নাজানে মই মাইক্ৰফোনটো ধৰি আজি কি কমহি। মনত আজি একগালমান কথাই খুন্দিয়াই আছে, কিন্তু কোনখিনি কম, কোনখিনি শুনিব আৰু কোনখিনি বুজিব। মই এই বিদ্যালয়খনত এষাৰি ভাগ্য প্ৰকাশ কৰিব বিচাৰো। এই বিদ্যালয়খন মোৰ কাৰণে অনুভৱৰ পাতনি। সুখ দুখ, খং অভিমান, ভাল লগা সকলোবোৰ মই এই বিদ্যালয়খনতে অনুভৱ কৰিছো। মাথো বাকী আছিল এই বিদ্যালয়ৰ অনুভূতি ল'বলৈ, আজি সেয়াও ল'লো। 2012 চনৰ 3 জানুৱাৰী সেইদিনা মই এই বিদ্যালয়ৰ দুৱাৰদলিত প্ৰথমটো খোজ দিছিলো। সেই মুখত নাম নুফুটা সময়ৰ পৰা আজি আহি এই ক্ষণত উপস্থিত হৈছো, য'ত নামৰ আগত দুটা শব্দ কওঁ, হাৱাজান নিকেতনৰ ডিজাইন। এতিয়া হয়তো শব্দকেইটা বাঢ়িব, হাৱাজান নিকেতনৰ প্ৰাক্তন ছাত্ৰী বুলি ক'বলগীয়া হ'ব। সেই কথা ভাবি আবেগিক হৈ পৰিছো। ভাবি ভয়ো লাগিছে যে একেটা ৰাস্তাৰে একেৰাহে 12 বছৰ অহা যোৱা কৰাৰ পিছত কেনেকৈ সেই ৰাস্তাটো সলাম, কেনেকৈ এই ৰাস্তাটো এৰি পৰা বেলেগ এটা ৰাস্তালৈ সোমাম। এই সকলোবোৰ কথাই আজি বৰকৈ আমনি কৰিছে। সকলোলৈকে আজি মনতো পৰিছে অংকুৰ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ যিমান কেইজন আচাৰ্যক লগ পালো, যিমানখিনি বন্ধু বান্ধৱীক লগ পালো, কিছু আচাৰ্য ব্যক্তিগত সমস্যাৰ কাৰণে এই বিদ্যালয় এৰি যাবলগীয়া হ'ল, কোনো মোৰ বন্ধু এৰি যাবলগীয়া হ'ল, কোনো হয়তো এই পৃথিৱীতে নাই। সকলোকে আজি স্মৰণ কৰিছো এবাৰ। সঁচা কথা ক'বলৈ গ'লে অংকুৰ শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈকে এই বিদ্যালয়খনক বিদ্যালয় হিচাপে জ্ঞান কৰি আহিছিলো, কিন্তু যেতিয়াই 8ম শ্ৰেণী পালো তেতিয়া সকলোকে আপোন আপোন লগা হ'ল, সকলোবোৰ নিজৰ যেন লাগে। এই সকলোবোৰ আমি 5টা প্ৰাণীৰ এটা সৰু পৰিয়াল হৈ পৰিলো। আৰু লগতে মই ক'ব খোজো যে আমাৰ যি কনিষ্ঠসকলে আমাক ইমান মৰম কৰিছে, সেই মৰমখিনি সঁচাকৈ অতুলনীয়। আমি কেতিয়াও পাহৰিব নোৱাৰিম সেই মৰমখিনি। আজি যেনেকৈ তোমালোকে মোক দিজাবা বুলি মাতা, মই ক'ব খোজো হয় মই তোমালোকৰে দিজাবা। আজি যেনেকৈ মোক তোমালোকে দেখাৰ লগে লগে দৌৰি অহা দিজাবা বুলি মাতষাৰ দিবলৈ, আজিৰ পৰা 10 বছৰ পিছতো যদি তোমালোকে তেনেকৈ দৌৰি আহা, সেইটো মোৰ সঁচাকৈ ভাল লাগিব। তেনেকৈ যদি সকলোৱে মোক আঁকোৱালি লৈ থাকা। মই ক'ব খোজো যে এই বিদ্যালয়ত মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ
সেইসকল বন্ধুক লগ পাইছো যি এজনৰ সুখত সুখী আৰু এজনৰ দুখত দুখী মই তেওঁলোকক কেনেকৈ ধন্যবাদ জনাম মই নাজানো মই শেষত মোৰ চিৰনমস্য শিক্ষক গুৰুসকলকে আদি কৰি মোৰ কনিষ্ঠসকল লগতে বন্ধুসকল সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো আমাৰ মাজত আমাৰ লগৰে এজন আজি উপস্থিত নাই তেওঁ বহুত মন আছিল আজি এই সভাখনত উপস্থিত থাকিবলৈ বহুদিনৰ পৰা আমাৰ আশা আছিল যে আমি আমাৰ বিদায় সভাখন এনেদৰে আয়োজন কৰিম আমি সকলো শেষবাৰৰ বাবে লগ পাম তেনেদৰে ভাবিছিলোঁ কিন্তু তেওঁ আজি শাৰীৰিক অসুস্থতাৰ বাবে ইয়াত উপস্থিত থাকিব নোৱাৰিল তাৰ বাবে আমি সঁচাকৈ দুখিত মই বিচাৰোঁ যাতে সকলোৱে আশীৰ্বাদ কৰে যাতে তেওঁ সোনকালে সুস্থ হয় আৰু আমাৰ লগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেলগে পৰীক্ষাত বহিব পাৰে শেষত মই শিক্ষাগুৰুসকলকে আদি কৰি সকলোকে মোৰ কনিষ্ঠসকল বন্ধু বান্ধৱীসকলক ক্ষমা বিচাৰিছোঁ কেতিয়াবা যদি অজানিতে কেতিয়াবা তোমালোকক মই বেয়াকৈ কৈছিলোঁ বা কিবা কথা তোমালোকক শুনি ভাল লগা নাছিল মই ক্ষমা বিচাৰিছোঁ ধন্যবাদ